হঠাৎ হোৱা প্লেনবোৰৰ কথাই বেলেগ। ইহঁতে ৰাতিপুৱা মাতি পেলাই ক'লে ব'ল ক'ৰবাত ফুৰিবলৈ যাওঁ, আৰু সেই কথা মতে আমি ওলাই আহিলোঁ আজি চলকাদাৰে যাবলৈ। তো এনেকৈ বহুত দেৰি অহাৰ পিছত আমি পালোঁ চান্দুবি, আৰু এতিয়া পুৰা হাত চাত বিষাই গৈছে। তাত অলপ ৰখি পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ, আৰু তাত যাই থকা ৰাস্তাটো ইমানেই ধুনীয়া যে পুৰা শ্বিলঙৰ ফিল দি আছে আমাক। আৰু এনেকৈ আহি পালোঁ আমাৰ গন্তব্যস্থান, আৰু এতিয়া টিকেটটো কাটি ভিতৰলৈ যাওঁ, আৰু এনেকৈ আমি আগবাঢ়িলোঁ নিজৰাটোৰ ফালে। তো বেছি টাইম নকৰি পেলাই ময়ো ভাবিলোঁ যে নামাই ভাল হ'ব, কাৰণ গৰমটো বহুত লাগি আছে। যিমান গৰম দি আছিল পানীখিনিত নমাৰ পিছত গৰম অলপো নোহোৱাই হ'ল। চ' এনেকৈ বহুত টাইম পানীত থকাৰ পিছত দেখিলোঁ যে আমাৰ লগৰ দুটাও আহি পালে। তো সিহঁতকো অলপ গা ধুব দিলোঁ, আৰু আমি উঠিলোঁ কাৰণ জ্বৰ উঠিব পাৰে। আপোনালোকেও যদি কিবা টেনশ্যনত ভুগি আছে ইয়ালৈ আহিব পাৰে, পুৰা পিচফুল ঠাই হয়। তো লাহে লাহে আমি তাৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া ইহঁতে বোলে চাহ বাগানত ফটো উঠাইছোঁ। ফটো চটো উঠি পেলাই আমি গ'লোঁ লোকেল ধাবাত কিবা অলপ খাম বুলি। তো তাত ধুনীয়াকৈ চিকেন থালি দুখনমান অৰ্ডাৰ দিলোঁ, আৰু গোটেইকেইটাই খাই লৈ পেলাই ওলাই যাম আৰু এতিয়া। স্কেটিং কৰিব নাজানো যদিও চবে এবাৰ ট্ৰাই কৰি আছিল, আৰু মোৰ লগৰটোৱেতো পৰিবই খুজিছিল। আমাৰ প্ৰফেচনেল স্কেটাৰে স্কেট চলাই আছে, আমি বাৰু নোৱাৰিলোঁই বাৰু চলাব। তাৰপিছত অলপমান